ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৭ম শ্ৰেণী অসমীয়া পাঠ্যপুথিৰ দ্বিতীয় পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্ন নং ২, উত্তৰ দিয়া। ক. চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ: চহকী মানুহজন আছিক দেশৰ আছিল। খ. চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল? উত্তৰ: চহকী মানুহজনৰ ছোৱালীজনী দেশনীয়াল ডেকাৰ লগত বিয়া হৈছিল। গ. ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰ: ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাটৰ কাপোৰ দিয়া হৈছিল। ঘ. কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰ: কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখন কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব বুলি কৈছিল। ঙ. আছিক সম্প্ৰদায়ৰ সম্পত্তিৰ অধিকাৰী কোন? উত্তৰ: আছিক সম্প্ৰদায়ৰ সম্পত্তিৰ অধিকাৰী ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ অধিকাৰী হয়। ছোৱালীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰ: ছোৱালীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। ছ. কাপোৰখন চুই দিয়াৰ লগে লগে গিৰীয়েকজন কিহলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ: কাপোৰখন চুই দিয়াৰ লগে লগে গিৰীয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল। প্ৰশ্ন নং ৩, চমু উত্তৰ দিয়া। ক. বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কি আছিল? উত্তৰ: বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কাপোৰখন আছিল কালিকা লগা। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাই পাখি আৰু নেজ হৈ পৰিব, এয়াই আছিল বিশেষত্ব। খ. গিৰীয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ: কালিকা লগা পাটৰ কাপোৰখন ৰ'দত মেলি দি ছোৱালীজনীয়ে গিৰীয়েকক কোনো কাৰণতে কাপোৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল। এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাটো নহাত গিৰীয়েকে সামৰি থ'বলৈ বুলি কাপোৰখন ধৰোঁতেই তেওঁ সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। গ. গিৰীয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? উত্তৰ: গিৰীয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকেও মন্ত্ৰজা উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। প্ৰশ্ন নং ৪, তলৰ শব্দবোৰৰ অৰ্থ বাক্যচৰ পৰা বাছি উলিয়াই লিখা। সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত চলি থকা। প্ৰচলিত, দেখনীয়া, চহকী, সুশোভিত, সৰহ। ইয়াৰ উত্তৰটো হ'ব প্ৰচলিত, চলি থকা, দেখনীয়া, সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী, ধনী, সুশোভিত, সুসজ্জিত, সৰহ, বহুত। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।